আজি লোকগীতৰ সম্ৰাজ্ঞী পদ্মশ্ৰী প্ৰতিমা বড়োপাধ্যায়ৰ ১৬তম মৃত্যুবাৰ্ষিকী। এই উপলক্ষে অসমৰ বিভিন্ন প্ৰান্তৰ লগতে ধুবুৰী জিলাৰ চাপৰ সাংস্কৃতিক মহাসভা অসম চাপৰ শাখা সমিতিৰ উদ্যোগত সম্ৰাজ্ঞীগৰাকীৰ প্ৰতিমূৰ্তিত মাল্যাৰ্পণ কৰা হয় আৰু এই প্ৰতিমূৰ্তিত মাল্যাৰ্পণ কৰে চাপৰ চক্ৰ বিষয়া নৱজিৎ পাঠকে। উক্ত অনুষ্ঠানত বিভিন্ন দল সংগঠনৰ লগতে স্থানীয় লোক উপস্থিত থাকে। সম্ৰাজ্ঞীগৰাকীৰ এই মৃত্যুবাৰ্ষিকীত নৰ্থ ইষ্ট নিউজ 24ৰ তৰফৰ পৰা শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিম। ব্যুৰ' ৰিপৰ্ট নৰ্থ ইষ্ট।